Hey guys, welcome back to my YouTube channel LK Lohit. তো আজি ৰাতিপুৱা 5টা বাজিছে। তো আজি আমি এটা বেলেগ জায়গা এটা যাই আছো মই ব্লগিং কৰিব। তো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক আৰু ভিডিওটো সম্পূৰ্ণ ক'ত যাই আছো মানে কি কৰিম তাতে আৰু কেনেকুৱা জায়গা কোনখিনি ঠাই ভালকে আপোনালোকে মানে জানি ল'ব। তো আপোনালোকে বলক আৰু মোৰ লগত আছে সপনদাও ব্লগিং কৰিব। তো সপনদাকো দেখাই আছো বলক এতিয়া তাৰ ঘৰত যাওঁ লগ ধৰিব। লেটস গো। এতিয়া আহিবলৈ আমি কাহিলীপাৰা। এতিয়া আমি পাম আমাৰ ডেষ্টিনেশ্যন। বলক যাওঁ। আপোনালোকে এতিয়া দেখিবলৈ পাইছে যে মই এতিয়া কাহিলীপাৰাত আছোঁ। তো কাহিলীপাৰাত মানে এইফালে মই বেলেগ একো নহয় 33 কোটি দেৱতা মন্দিৰৰ ভিতৰত আছোঁ। তো ইয়াতে মানে আপোনালোকৰ ধুনীয়া ধুনীয়া মানে শিৱ মন্দিৰ, এইটো চাইডৰ পৰা আপোনালোকে চাব পাৰে শিৱ মন্দিৰ, এইটো শিৱ মন্দিৰ। তো বলক তো এইটোৱে আপোনালোকৰ 33 কোটি দেৱতা মন্দিৰ। তো আপোনালোকে চাব পাৰে বহুত ধুনীয়া জেগাখিনি। আপোনালোকে আহিব, শিৱলিংগটো আপোনালোকৰ হেৰিত আছে। তো এইফালে যাওঁতে দেখা পালে এটা গুফা, ধুনীয়া গুফা। এইফালে বহুত বেলেগ মানে আল্টিমেট মানে জেগাখিনি, মানে আপোনালোকে আহিব এবাৰ চাই কিনে যাব। এইফালে আৰু কি আছে চাওঁগে বলক। এইফালে পানী আহি আছে। তো ইমান ডাঙৰ ডাঙৰ পাথৰ। বেলেগ ডাঙৰ ডাঙৰ পাথৰ। কিয় এটা গুফা এটাত সোমাই থাকি আছো। গুফা সপন দা কেনে? বঢ়িয়া বঢ়িয়া, মজা আচ্ছা, এইবাৰ প্ৰথম নে আগতে আহিছা? মোৰো ফাৰ্ষ্ট টাইম। মই আজি আহিলোঁ, তাকো সপন দাই লৈ অহাৰ কাৰণে আহিলোঁ, নহ'লে তো গমেই নাপালোঁ ইমান ধুনীয়া জেগা এটা মই মিছ কৰি দিলোঁ হয়। তো জেগাখিনি কেনেকুৱা লাগিল চাওক। এইফালে শিৱ বাবা বহি আছে আৰু এইফালে শিৱলিংগ। তো জেগাখিনি বহুত ধুনীয়া জেগা। এইফালে ওপৰত আৰু আছে, ওপৰত আপোনালোকৰ হনুমান মন্দিৰ। ওপৰফালে নাযাওঁ আৰু এই কৰোঁ তলৰ ফালে, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তো এইফালে বহুত ধুনীয়া, মানে এইখিনি চব ধুনীয়া, একদম বেলেগ মানে চাব লগা, মানে কি ক'ম আৰু বহুত ধুনীয়া আল্টিমেট জেগা। কিন্তু একদম মানে পাথৰৰ মাজে মাজে মানে এনেকুৱা জেগা এটা বনাইছে, মানে এনেকুৱা মন্দিৰ এটা হৈছে। তো বহুত ধুনীয়া লাগিছে। তো আপোনালোকে মানে দেৰি নকৰি আপোনালোকে আহিব, এবাৰ চাই যাব। তো এইফালে হেৰি বেছি দূৰ নহয়, কাহিলীপাৰাতে আপোনালোকৰ 33 কোটি দেৱতা মন্দিৰ। আপোনাৰ 33 কোটি দেৱতা মন্দিৰ। এইফালে ৰাস্তাটো, আৰু এইফালে আপোনাৰ কাহিলীপাৰাৰ পৰা অহা ৰাস্তাটো। তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তো ইমান ধুনীয়া মন্দিৰ তাত আপোনালোকে আহিব, আহি কিনে এবাৰ চাই যাবহি। তো ধুনীয়া এইখিনি আপুনি কাহিলীপাৰা লাইট হাউচ পাৰ কৰি কেনে আপোনালোকে দেখা পাব 33 কোটি দেৱতা মন্দিৰ। কাৰোবাক সুধিলে কাৰোবাক কৈ দিব এইখিনি জেগাতে আছে বুলিকে, ওচৰতে একদম দূৰ নহয়। তো আহি কেনে তো
আপোনালোকে এবাৰ চাই দিব। বহুত ধুনীয়া জেগা, আল্টিমেট জেগা। মুঠতে আহিলে হ'ল। আৰু ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈকে ইমানে। টিলিয়ন টাটা, বাই বাই।